হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আমি আহিছোঁ আমাৰ ঘৰৰ ওচৰৰ নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰলৈ। সেয়া ভক্তসকল আহিছে। আমি প্ৰায় 10টামান বজাত মন্দিৰত উপস্থিত হৈছিলোঁ। সেই সময়লৈকে বহুত ভক্তৰ সমাৱেশ তাতে দেখা গৈছিলে। মনো ক'লৈ আহিছে? এতিয়া মোৰ এই ভিডিঅ' চাই থকাসকলেও আপোনালোকে এই মন্দিৰলৈ আহিব পাৰে। নাজিৰা টাউনৰ পৰা অলপ কোৰ্টৰ ফালে আহিলেই ৰাস্তা কাষতে মন্দিৰ পাব আৰু আপোনালোকৰ যি সৎ ইচ্ছা সেয়া আপোনালোকে ভগৱন্তৰ ওচৰত ক'ব পাৰিব আৰু আপোনালোকৰ সৎ ইচ্ছা পূৰণ হওক তাৰে কামনা কৰিলোঁ। আৰু ময়ো মোৰ অন্তৰৰ পৰা আগতেই মই ভগৱানক এটা উইচ কৰিছিলোঁ, সেয়া মোৰ পূৰণ হৈছে। সেয়া মোৰ অগ্নিনাভ শিৱ মন্দিৰলৈ ধন্যবাদ আৰু আপোনাৰ খবৰো ইচ্ছা পূৰণ হওক তাৰে কামনা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।